নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত অসমৰ সাহিত্য জগতৰ প্ৰথম যিখিনি আছে অৰ্থাৎ প্ৰথম অসমীয়া নাটক, প্ৰথম অসমীয়া শিশু আলোচনী এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম। অসমৰ সকলো কম্পিটিটিভ এক্সামৰ বাবে এই প্ৰশ্নসমূহ অতি প্ৰয়োজনীয়। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া প্ৰথম শিশু আলোচনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ল'ৰা বন্ধু। আৰু ল'ৰা বন্ধু প্ৰকাশ পাইছিল 1888 চনত। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে পাতালপুৰী। আৰু পাতালপুৰীৰ ৰচক হৈছে হৰগোবিন্দ শৰ্মা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অবুজ বেদনা। প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া মিনি আলোচনীখন হৈছে বিন্দু। আৰু 1970 চনত এইখন প্ৰকাশ পাইছিল। প্ৰথম অসমীয়া কৃষি আলোচনীখন কি? ইয়াৰ উত্তৰ হৈছে আছাম কৃষক। প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কন্যা। আৰু প্ৰথম অসমীয়া গল্প সংকলনখন হৈছে সুৰভি। আৰু সুৰভি প্ৰকাশ পাইছিল 1909 চনত। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী। আৰু প্ৰথম অসমীয়া চনেট কবিতা হৈছে প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠিটো হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিল। আৰু প্ৰথম অসমীয়া চনেট পুথি হৈছে হিতেশ্বৰ বৰবৰুৱাৰ মালচ কবিতা পুথিখন। প্ৰথম অসমীয়া নাটকখন কি? ইয়াৰ উত্তৰ হৈছে শংকৰদেৱৰ চিহ্নযাত্ৰা। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হৈছে দৈনিক বাতৰি। আৰু দৈনিক বাতৰিৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন। ইয়াৰ পিছতে অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখন হৈছে আছাম ট্ৰিবিউন। আৰু আছাম ট্ৰিবিউনৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ঘৰ জেউতী। আৰু ঘৰ জেউতীখন 1927 চনত প্ৰকাশ পাইছিল। প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভাইটি। আৰু ভাইটি প্ৰকাশ পাইছিল 1972 চনত। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।